আপোনালোকক আগতীয়াকৈ জনাই থওঁ যে এই ভিডিঅ'টিত আমি 10টি প্ৰশ্ন আৰু উত্তৰ আগবঢ়াইছোঁ, যিবোৰ আপোনালোকৰ সকলো ধৰণৰ পৰীক্ষাৰ বাবেই উপযোগী হ'ব পাৰে। অনুগ্ৰহ কৰি ভিডিঅ'টি শেষলৈকে চাই যাওক। আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্ন হ'ল, চিপাহী বিদ্ৰোহ কেতিয়া হৈছিল? 10, 9, 8, 7, 6, 5, 4, 3, 2, 1, 0. উত্তৰটো হ'ল 1857 চনত। দ্বিতীয় প্ৰশ্নটো হ'ল, মানৰ প্ৰথম আক্ৰমণ কোন চনত হৈছিল? আপোনালোকে কমেণ্ট কৰি জনাব ইয়াৰ শুদ্ধ উত্তৰটো কি হয়। 6, 5, 4, 3, 2, 1, 0. ইয়াৰ শুদ্ধ উত্তৰ হ'ল 1817 চনত। তৃতীয় প্ৰশ্নটো হ'ল, শৰাইঘাট যুদ্ধত মোগলৰ সেনাপতি কোন আছিল? 10, 9, 8, 7, 6, 5, 4, 3, 2, 1, 0. এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ল ৰাম সিংহ। চতুৰ্থ প্ৰশ্নটো হ'ল, বন্দে মাতৰম গীতটো কোনে ৰচনা কৰিছিল? বন্ধুসকল, যদি আপুনি আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগত থকা বেল আইকনটো দবাই দিব। প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ল বংকিম চন্দ্ৰ চট্টোপাধ্যায়। পঞ্চম নম্বৰৰ প্ৰশ্নটো হ'ল, মানৰ দ্বিতীয় আক্ৰমণ কোনটো চনত হৈছিল? বন্ধুসকল, যদি আপুনি এই প্ৰশ্নটোৰ উত্তৰটো জানে, তেতিয়াহ'লে কমেণ্ট কৰক। 5, 4, 3, 2, 1, 0. ইয়াৰ উত্তৰটো হ'ল 1819 চনত। পঞ্চম প্ৰশ্নটোলৈ আহিছোঁ। প্ৰশ্নটো হ'ল, শৰাইঘাটৰ যুদ্ধত আহোমৰ সেনাপতি কোন আছিল? আপোনালোকে আমাৰ এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বন্ধুসকল। 5, 4, 3, 2, 1, 0. শুদ্ধ উত্তৰটো হ'ল লাচিত বৰফুকন। সপ্তম প্ৰশ্নটো হ'ল, বন্দে মাতৰম গীতটো কেতিয়া ৰচনা কৰিছিল? আমাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। হোৱাটছএপৰ দ্বাৰা আপোনালোকৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰিব। উত্তৰটো হ'ল 1876 চনত। অষ্টম নম্বৰ প্ৰশ্নটো হ'ল, মানৰ তৃতীয় আক্ৰমণ কোনটো চনত হৈছিল? বন্ধুসকল, আপোনালোকে যদি এতিয়াও আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়াও ছাবস্ক্ৰাইব কৰি ল'ব পাৰে, যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ল 1821 চনত। এতিয়া ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আহিছোঁ। 9 নম্বৰ প্ৰশ্নটো হ'ল,
আহোম স্বৰ্গদেউসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল? 10, 9, 8, 7, 6, 5, 4, 3, 2, 1, 0. ইয়াৰ উত্তৰটো হ'ল প্ৰায় 600 বছৰমান। আজিৰ শেষৰ প্ৰশ্নটিলৈ আহিছোঁ। আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল? 10, 9, 8, 7, 6, 5, 4, 3, 2, 1, 0. এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ল চৰাইদেউ। আজিলৈ ইমানেই বন্ধুসকল, আকৌ লগ পোৱাৰ আশাৰে।